আমি এতিয়া যাম ফুৰিবলৈ আৰু আহিছেই গড়ী এটা আছে আৰু আগত এটা আছে আমি এতিয়া যাম বলক এতিয়া আমি যাই আছোঁ লগত আছে আগততো আমি এতিয়া আগত উঠাম গাড়ীত বলক আগতে ৰখি আছে ইয়াত এতিয়া ইয়াক উঠাম উঠাই কিনে আমি যাম আহিছ এতিয়া যাইছোঁ ধাবাকা ব্লগ হ'ব ধাবাকা ভিডিঅ'টো শেষলৈকে চাই থাকক দেখাই আছোঁ আগত যাই আৰু ৰাস্তা দেখছি না এই ৰাস্তা চাওকচোন কি ফ্ৰেকচাৰ ৰাস্তা ইমান ফ্ৰেকচাৰ তাৰমানে গাঁটা গাঁটি দেখছি বম গাঁটা আছে আৰু আমি এতিয়া যাই আছোঁ সৰ্থেবাৰী ভিডিঅ'টো শেষলৈকে চাই থাকক মজা লাগিব মজা আৰু ৰাস্তাটো একদম গাঁটা জিয়াই তুলিলা মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মূৰ্তে নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া আমি যাই আছোঁ পুৰা দেখিছে না তিনিটা উঠছোঁ গাড়ী পিকআপে দিব পৰা নাই এই গাড়ী আৰু এই ইমান ওখ দলং গাড়ী ধৰিবই পৰা নাই আৰু ভিউটো চাওক ভিউ চাওক ভিউ জিয়াই তুলিলা মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মূৰ্তে যে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ লগত আছে জিন্তু পাছত ই লুকি আছে ই লাজ কৰে ভিডিঅ' বনালি ইয়াৰ উঠালি লাজ কৰে চাই লওঁ আকৌ দেখিছা আকৌ লৈছা আৰু আমাৰ বন্ধু গাড়ী চলি আছে পুৰা মূৰত আছে ভিতৰে লগত গৈছা আৰু এতিয়া আমি যাই আছোঁ পাম আৰু বেছি সময় নাই আগত কৰি চাই থাকক আমি আহি আমৰিখোৱা পালোঁ আৰু আমৰিখোৱাৰ মেইন চক পোৱা নাই আমৰিখোৱাৰ গাত সোমালোঁ আমি আৰু এইফালে আছে চলাৰ লাইট বহাইছে তাতে চলাৰ বহাইছে সেইটো পানীৰ টেংকি হয় আৰু এইফালে আমি যাই আছোঁ আৰু এইফালে আছে আমৰিখোৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সেইখন আৰু আগত আমি পাম যাই পেলাই আমৰিখোৱা এইবিলাক দোকান আছে কাষত আৰু তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আমি আহি পালোঁ মেইন ৰাস্তা আৰু মেইন ৰাস্তাটো হৈছে এনেকুৱা ঠেকচা তাৰমানে ক'ব নোৱাৰি আৰু এই ধূলা উৰা আহিছে একদম ধূলা আমি এতিয়া আমৰিখোৱা পাৰ হৈ বইনাগুচি পাম বইনাগুচিৰ পিছত সৰ্থেবাৰী চাই থাকক ভিডিঅ'টো শেষলৈকে পুৰা মজা হ'ব মজা ভিডিঅ' মজা আৰু এইখন ফিল্ডতে হৈছিল আমৰিখোৱাৰ সভা আগৰ ভিডিঅ'ত দেখাইছোৱে সভা আমৰিখোৱাৰ ৰাতি আহিছিলোঁ যে সেই সভাখন ইয়াতে হৈছিল এইখন ফিল্ডতে হৈছিল এতিয়া আমি আহি পালোঁ বনিয়াগুচি আৰু এতিয়া বনিয়াগুচিৰ পৰা আমি যাম সৰ্থেবাৰীত আপোনালোকক জগন্নাথ মন্দিৰো দেখাম যিটো মন্দিৰ জগন্নাথৰ পৰা মূৰ্তি আনি ইয়াত স্থাপন কৰিছে তো বলক এইফালে দি আমি সৰ্থেবাৰী যাম আৰু সৰ্থেবাৰী গৈ ভালদৰে দেখাই আছোঁ বলক আমি বনিয়াগুচিৰ পৰা আহি সৰ্থেবাৰী পালোঁ আৰু এতিয়া সৰ্থেবাৰী গৈ আপোনালোকক দেখাম সৰ্থেবাৰী সভা হোৱা ফিল্ডখন জগন্নাথ মন্দিৰটো ভালদৰে তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু আমি আহি সৰ্থেবাৰী পালোঁ সৰ্থেবাৰী মেইন চক সৰ্থেবাৰী মেইন চক এৰে চিধাই গ'লে আমি পাম সৰ্থেবাৰী মেইন চক আমি চিধাই নাযাওঁ এইপিনেদি সোমাই যাম তো এইপিনেদি সোমাই গ'লে আমি পাম সৰ্থেবাৰী সভাৰ খলা তো সভাৰ খলা চাই থাকক দেখাই আছোঁ
আমি আহি পালোঁ সৰ্থেবাৰীৰ সভাৰ খলা আৰু এয়াই হৈছে আৰু এইখানেই হৈছে সৰ্থেবাৰীৰ সভাৰ খলা আৰু ইয়াতে সভা হয় অসমৰ বিখ্যাত সভা বুলি ক'লে ভুল নহ'ব এইখন আৰু সৰ্থেবাৰীখন কাঁহ শিল্পৰ কাৰণেতো বিখ্যাতেই তো ইয়াতে হয় সভা সৰ্থেবাৰী সভা আৰু ফেব্ৰুৱাৰী 26 তাৰিখৰ পৰা ইয়াত সভা হ'ব আৰু ইফালে আছে সৌটো মন্দিৰ এইটো হৈছে জগন্নাথ মন্দিৰ আৰু ইয়াত জগন্নাথৰ মূৰ্তি আনি স্থাপন কৰিছে আৰু মন্দিৰৰ কাম চলি আছে সেয়া মন্দিৰৰ কাম চলি আছে আৰু মন্দিৰটো দেখিছেনে নাই কি ধুনীয়া এটা জাগাত আছে আমি আহি বৰ্তমান সৰ্থেবাৰী পালোঁ আৰু ইয়াত ৰখি আছোঁ ইফালে লগৰ দুজন আৰু ইফালে আছে ই লগৰ এটাক ৰখি আছে তো আহি পালে আমি ইফালে যাম আৰু এইটো হৈছে অসম সমবায় কাঁহৰ সংঘ আৰু এইটো অসম ভিত্তিত স্থাপন কৰিছে সংঘটো সৰ্থেবাৰীত যিমান কাঁহ শিল্প আছে চব ইয়াতে মানে জমা কৰা ইয়াৰ পৰাই বিক্ৰী কৰা হয় এইটো সংঘ আৰু এইখনে হৈছে ফিল্ড সৰ্থেবাৰীৰ আৰু ইয়াতে সৰ্থেবাৰীৰ সভা হয় আৰু সভা হ'ব এইবাৰ ফেব্ৰুৱাৰীৰ 26 তাৰিখৰ পৰা সভা ইয়াত আৰু এইটো হৈছে মন্দিৰ এইটো মন্দিৰটো চাই লওক বহুত ডাঙৰ মন্দিৰ হয় জগন্নাথ মন্দিৰ এইটো আৰু ইয়াত জগন্নাথৰ মূৰ্তি আছে তো দেখালোঁ আপোনালোকক জগন্নাথ মন্দিৰ সৰ্থেবাৰীৰ সভাৰ খলাখনো দেখালোঁ তো এতিয়া ইমানেই নৰ্মেল ভিডিঅ' এটা বনালোঁ আৰু সভাতটো আহিমে সভাত আহিলে ভালদৰে বনাই দেখুৱাম ভিডিঅ' আৰু এতিয়া আমি ঘৰত যাই আছোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া আমি আপোনালোকক বাপুজি কলেজখন দেখুৱাম বাপুজি মহাবিদ্যালয় তো বলক বাপুজি মহাবিদ্যালয়খন আপোনালোকক দেখাই লৈ যাওঁ সৰ্থেবাৰীৰ আমি বাপুজি মহাবিদ্যালয় আহি পালোঁ এইখন ৱাল এই অলপ আগত আছে বাপুজি মহাবিদ্যালয়ৰ গেটখন তো বলক ভিডিঅ'টো চাই থাকক আৰু এইখন এখন বহুত পুৰণি মহাবিদ্যালয় হয় চনটো মোৰ মনত নাই বাৰু চনটো কিমান চনত স্থাপন হৈছিল এইখন হৈছে গেট আৰু এইফালে দি ভিতৰত সোমাব পাৰি বাপুজি মহাবিদ্যালয় আমি এতিয়া আহি আছোঁ ঘৰত যাই আছোঁ বৰ্তমান ঘূৰি আহিলোঁ তাৰ পৰা আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চেনেলটোত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিলে জোচ পাওঁ ভিডিঅ'বিলাক বনাব মানে ভাল লাগে জোচ পাওঁ তেতিয়াহে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰি থাকিব